টেংকিত যিমান প্ৰডাকশ্যন হ'ব তাতকৈ বেছি প্ৰডাকশ্যন পুখুৰীত কৰিব পাৰিব। কিন্তু যদি আপুনি টেংকিত যিমানখিনি আপুনি সময় দিব, যিমানখিনি কষ্ট কৰিব, যিমানখিনি আপোনাৰ ব্ৰেইনটো খটাব, তুলনামূলক সেইখিনি যদি আপুনি পুখুৰীত মেহনতটো কৰে, ধৰক 50 ফুট বাই 50 ফুট টেংকিত যদি আপুনি 15 কুইণ্টেল মাছ বনাব পাৰে আৰু 50 ফুট বাই 50 ফুট এটা পুখুৰীত আপুনি সেম প্ৰডাকশ্যন কৰিব পাৰিব। আসসালামু আলাইকুম, মই ফাৰুক আব্দুল্লাহ, সকলো দৰ্শকক স্বাগতম জনাই আজি আকৌ আপোনালোকৰ আগত উপস্থিত হৈ গৈছোঁ। আজিৰ আমাৰ ভিডিঅ'ৰ মূল টপিক হ'ব বেলেগ এটা ধৰণৰ ভিডিঅ', মানে আমি মাছৰ ফাৰ্মিং পুখুৰীত কৰিম নে টেংকিত কৰিম এনেধৰণৰ এটা ভিডিঅ' হ'ব। মানে এইটো ভিডিঅ' আপোনাৰ বহুত কামত আহিব। এই ভিডিঅ'ত আপুনি ডিচিশ্যন ল'ব পাৰিব আপুনি টেংকিত ফাৰ্মিং কৰিব না পুখুৰীত কৰিব। আৰু পুখুৰী বহুত দিনৰ আগৰ পৰা চলি আছে, যুগৰ পৰা নতুনকৈ টেংকি আহিছে, যিহেতু কোনটো ভাল কোনটো বেয়া দুয়োটাই হয়তো ভাল, বাজেটৰ অকণমান আনফিট থাকে। সেইখিনি আপোনালোকৰ আগত আমি গোটেইখিনি A to Z ফাৰ্ষ্টৰ পৰা লাষ্টলৈ বুজাই দিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকে বুজিবলৈ পায়। আমাৰ ভিডিঅ'টো A to Z ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাব, অকণমান স্কিপ নকৰিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম অৱস্থাত আমি পুখুৰীৰ কথাটো পাতি লওঁ। পুখুৰী যদি আমি ধৰক 50 ফুট বাই 50 ফুট আমি এটা পুখুৰী নতুনকৈ খান্দিলোঁ, নতুন পুখুৰীৰ পৰা আমি ষ্টাৰ্টটো কৰিছোঁ, নতুনকৈ খান্দিলোঁ, নতুনকৈ এটা এই 50 ফুট বাই 50 ফুট যদি আমি পুখুৰীটো খান্দোতে আমাৰ বেছিতকৈ বেছি গ'লে 10,000 মান টকা যাব। কমপ্লিট খান্দা ক্লিয়াৰ হ'ব, মানে কমপ্লিট ৰেডি হৈ যাব। আৰু কমপ্লিট ৰেডি হোৱাৰ পিছত আপুনি মাছ এৰিব পাৰিব। আৰু ছেম মানে ডাঙৰ মানে 50 ফুট বাই 50 ফুট যদি আপুনি টেংকি এটা বনায়, তেতিয়াহ'লে এই টেংকিটো বনাওঁতে কমচে কম 1 লাখৰ পৰা 1.5 লাখ টকা আপোনাৰ খৰচ হ'ব পাৰে। মই কিন্তু একুৰেট হিচাপটো আপোনাক মই নকওঁ, বিভিন্ন জেগাত বিভিন্ন ধৰণৰ মেটেৰিয়েলৰ দাম আছে, ইমানখিনি হয়তো হ'ব পাৰে। টেংকিটো লাভ আছে, টেংকিটো লছ নহয়। আৰু সেইখিনি কেনেধৰণৰ লাভ আমি আপোনালোকক বুজাই দিছোঁ ষ্টেপ বাই ষ্টেপ। পুখুৰীত মাছ ডাঙৰ বেছি হয় নে টেংকিত মাছ ডাঙৰ বেছি হয়, এইবিলাক মাছৰ মানে ৰিচাৰ্চ কৰি আছোঁ। আপুনি হয়তো যদি কৰিছে হয়তো আপুনিও জানে, আৰু যদি আপুনি কৰা নাই, যেতিয়া কৰিব আপুনিও বুজি পাব। পুখুৰীত মাছ বেছিকৈ ডাঙৰ হয়, শিঙি মাছ মানে 50 গ্ৰাম মানে 4 পৰা 5 মাহত ডাঙৰ হয়। আৰু মাগুৰ আপোনাৰ 100 গ্ৰাম 150 গ্ৰাম এনেকুৱা এটা চাইজ হয়। আৰু টেংকিত যদি কয় মাছ কিমান ডাঙৰ হ'ব, তেতিয়াহ'লে টেংকি ইমানখিনি ডাঙৰ হ'ব, ধৰক আপোনাৰ 5 পৰা 6 মাহৰ ভিতৰত 50 গ্ৰাম চাইজ হ'ব, মাছৰ ডাঙৰ হ'ব। আৰু মাগুৰ হ'লে আপোনাৰ 100 গ্ৰাম 150 গ্ৰাম হ'ব। মানে 1 মাহৰ ডিফাৰেঞ্চ থাকে। 1 মাহ আগত মানে পুখুৰীত হাৰ্ভেষ্টিং হ'ব, 1 মাহ পিছত টেংকিত হ'ব। এইখিনি হয়তো বুজিব পাইছে। তাৰপিছত হৈছে পুখুৰীৰ মাছৰ কালাৰ বেছি ভাল হয় না টেংকিৰ মাছৰ কালাৰ বেছি ভাল হয়। কথা হৈছে কি, পুখুৰীৰ মাছৰ কালাৰটো হ'ব একেবাৰে নেচাৰেলি, মানে যোনটো নেকি মাছৰ কালাৰ, মানে অৰিজিনেল মাছৰ কালাৰ, সেইখিনি কালাৰ পুখুৰীত আপুনি পাব মাছৰ। আৰু টেংকিত এনেকুৱা কালাৰ নাপাব, টেংকিৰ কালাৰটো অকণমান বেলেগ হয়। আৰু টেংকিৰ মাছ যদি আপুনি মাৰ্কেটত বিক্ৰী কৰিবলৈ যায়, তেতিয়াহ'লে মানে ৰেটটো অকণমান কম পাব। আৰু পুখুৰীৰ মাছ যদি মাৰ্কেটত বেচিবলৈ যায়, তেতিয়াহ'লে ৰেটটো অকণ বেছি পাব। তাৰ কাৰণটো হৈছে কি, পুখুৰীত মাছৰ কালাৰটো ভাল থকাৰ কাৰণে মাছৰ ৰেটটো বেছি হয়, আৰু টেংকিৰ মাছৰ কালাৰটো বেয়া হোৱাৰ কাৰণে ৰেটটো কম হয়। ধৰক উদাহৰণ, পুখুৰীৰ মাছ যদি আপুনি বজাৰত 500 টকাকৈ বিক্ৰী কৰিলে, আৰু টেংকিৰ মাছ বিক্ৰী কৰিব লাগিব 400 টকা। পুখুৰীৰ মাছ যদি 600 টকা বিক্ৰী কৰে, টেংকিৰ মাছ 500 টকা, মানে 100 টকা আপ ডাউন থাকিব। পুখুৰীটো 100 টকা বেছি আৰু টেংকিৰটো 100 টকা ডাউন, এনেকুৱা থাকিব। তাৰপিছত কথা হৈছে কি, কালাৰটো কিয় পুখুৰীত ভাল হয়। পুখুৰীত মাছৰ কালাৰটো ভাল হয়, নেচাৰেলি যিখিনি নেকি মাছৰ প্ৰয়োজন থাকে, মানে পুখুৰীৰ পৰা যিখিনি পাব লাগে, সেইখিনি গোটেইখিনি এভৰিথিং মাছে পায়, মানে যিখিনি দৰকাৰ হয়। তাৰো উপৰিও আমাৰ বাহিৰৰ পৰা এড কৰিব লাগে।
হ্যাঁ আৰু সেইখিনি আমি যদি এড কৰোঁ তেতিয়াহ'লে আৰু বেছি ভাল আৰু এড নকৰিলে হয়তো কিবা বেমাৰ আজাৰ হোৱাৰ চান্স থাকে যাতে বেমাৰ আজাৰ নহয় সেইখিনি আমি মেডিচিন আমি ব্যৱহাৰ কৰিব লাগে টেংকিৰ মাছৰ কালাৰটো কিয় ভাল নহয় লাগে নেচাৰেলি ভাৱে পুখুৰীত নেকি যেনেকুৱা নেকি ফাইটো প্লান্টন জু প্লান্টন যেনেকুৱা নেকি বৃদ্ধি হয় তেনেদৰে আমি টেংকিত আমি বৃদ্ধি কৰিব নোৱাৰোঁ প্ৰডাকশ্যন কৰিব নোৱাৰোঁ সেইটো কাৰণে কালাৰটো অকণমান ডিফাৰেণ্ট থাকে আৰু পুখুৰীত যিহেতু মাটি আছে মাটি থকাৰ কাৰণে মানে কালাৰটো অকণমান বেলেগ হয় এইটো নাজানো কেনেকুৱা হয় এইটো কিহৰ কাৰণে কালাৰটো চেঞ্জ হয় হয়তো ডাঙৰ ডাঙৰ বৈজ্ঞানিক আছে মাছৰ ওপৰত আপোনাৰ চৰ্চা কৰি থাকে তেখেতসকলে হয়তো আপোনালোকক খুলি ক'ব পাৰিব কিন্তু মই ইমানখিনি ক'ব নোৱাৰিম মই যিখিনি পাইছোঁ সেইখিনিহে আপোনালোকক জনাই আছোঁ আপুনি জানিব পাৰিছে আৰু কথা হৈছে কি পুখুৰীত মানে চূণ পটাছ নিমখ আমি দিব লাগে নে মাহে মাহে দিওঁ মাছৰ ঘনত্বটো যদি বেছি হয় তেতিয়াহ'লে ডেনচিটি যদি বেছি হৈ যায় মানে মাছ সৰুৰ পৰা ডাঙৰ যেতিয়া হয় তেতিয়া অকণমান ঘনকৈ দিব লাগে আৰু 15 দিন পিছে পিছে দিব লাগে আৰু যদি আমি টেংকিত চূণ পটাছ নিমখ দিবলৈ যাওঁ তেতিয়াহ'লেতো নহ'ব টেংকিত আমি দিব নোৱাৰোঁ টেংকিত মাছ থকা অৱস্থাত আমি চূণ দিব নোৱাৰোঁ পটাছ দিব নোৱাৰোঁ নিমখটো হয়তো কম পৰিমাণ দিব পৰা যায় মাছ থকা অৱস্থাত মানে দিলে মাছে কণ্ট্ৰল কৰিব নোৱাৰে হয়তো মাছৰ ঘাঁ চাহ হ'ব পাৰে যদি আমি চূণটো দি দিওঁ যেতিয়া নেকি pH বাঢ়ি যাব pH বাঢ়ি গ'লে মাছৰ বেমাৰ হোৱাৰ চান্স থাকে কিন্তু নেচাৰেলি যোনটো নেকি আমি পুখুৰীত ব্যৱহাৰ কৰোঁ পুখুৰীত ব্যৱহাৰ কৰিবই লাগিব আৰু পুখুৰীত ব্যৱহাৰ কৰিলে একো মানে অসুবিধা নহয় এইটো নিয়মৰ ভিতৰত আমি ব্যৱহাৰ কৰোঁ আৰু এইবিলাক ভিডিঅ' আমি আগত হয়তো দিয়া আছে আমাৰ চেনেলত সেই লিংকটো আমি ডেছক্ৰিপশ্যনত আমি দি দিছোঁ তাতে চাই ল'ব চূণ পটাছ নিমখ পুখুৰীত আমি কিয় দিব লাগে ধৰক আমাৰ ইয়াত বহুত পুখুৰী আছে য'ত নেকি পুখুৰী নাই ওখ ঠাই এৰিয়াত যদি আপুনি মাটিটো টেষ্ট কৰে মানে মাটিটো পৰীক্ষা কৰে লেবত টেষ্ট কৰে তেতিয়াহ'লে তাত চাব চূণ আছে নিমখ আছে মানে গোটেইখিনি মানে আছে এভেইলেবল আছে কিন্তু আমাৰ ইয়াত য'ত নেকি পুখুৰীত আমি মাছৰ ফাৰ্মিং কৰি আছোঁ তাত কিন্তু নাই মানে কমি গৈছে তাৰ তুলনামূলক নেকি মাছ ফাৰ্মিং নকৰে পানী নাই মাছ নাই ওখ ঠাই তাতকৈ তুলনামূলক মানে পুখুৰীত আমাৰ চূণ নিমখ সংখ্যাটো কমি গৈছে আৰু কমি যোৱাৰ কাৰণে মাছৰ বেমাৰ হোৱাৰ চান্স থাকে সেইটো কাৰণে আমি বাহিৰৰ পৰা এড কৰিব লাগে নিয়ম আছে নিয়মটো হয়তো ক'লে বহুত দীঘল হ'ব বেলেগ ভিডিঅ'ত আপুনি চাব এতিয়া আপুনি চিন্তা কৰক আপুনি কি কৰিব আপুনি পুখুৰীত মাছৰ ফাৰ্মিং কৰিব না টেংকিত মাছৰ ফাৰ্মিং কৰিব টেংকিত মানে খৰচটো বেছি খৰচ আপুনি টেংকি বনালে তাৰপিছত টেংকিত যিখিনি পেৰামিটাৰ হয় সেই পেৰামিটাৰটো বহুত মেইনটেইন কৰিব লাগে pH TDS মানে যিখিনি মানে পেৰামিটাৰ হয় গোটেইখিনি আপুনি মেইনটেইন কৰিব লাগে পুখুৰীত কিন্তু আপুনি একোৱে মেইনটেইন কৰিব নালাগে কোনো পেৰামিটাৰ মেইনটেইন কৰিব নালাগে বহুতখিনি মানে ছেফ থাকে আৰু যদি আপুনি পেৰামিটাৰটো মেইনটেইন কৰিব পাৰে টেংকিতকৈ বহুত ভাল প্ৰডাকশ্যন কৰিব পাৰিব মানে পুখুৰীত টেংকিত যিমান প্ৰডাকশ্যন হ'ব তাতকৈ বেছি প্ৰডাকশ্যন পুখুৰীত কৰিব পাৰিব কিন্তু যদি আপুনি টেংকিত যিমানখিনি আপুনি সময় দিব যিমানখিনি কষ্ট কৰিব যিমানখিনি আপোনাৰ ব্ৰেইনটো খটাব তুলনামূলক সেইখিনি যদি আপুনি পুখুৰীত মেহনতটো কৰে আৰু পুখুৰীত আপুনি সেই শ্ৰমটো দিয়ে তেতিয়াহ'লে টেংকিত যিমানখিনি প্ৰডাকশ্যন হ'ব তাতকৈ বেছি প্ৰডাকশ্যন কৰিব পাৰিব ধৰক 50 ফুট বাই 50 ফুট টেংকিত যদি আপুনি 15 কুইণ্টেল মাছ বনাব পাৰে আৰু 50 ফুট বাই 50 ফুট এটা পুখুৰীত আপুনি সেম প্ৰডাকশ্যন কৰিব পাৰিব তাত আপুনি সেই যেনেকৈ নেকি টেংকিত আপুনি গোটেইখিনি আপুনি মেইনটেইন কৰিব সেইখিনি মেইনটেইন যদি আপুনি পুখুৰীত কৰে pH TDS আপোনাৰ এৰ'শ্যন মানে যিখিনি লাগে মানে এৰ'শ্যন কৰিব অক্সিজেন যদি ঘাটতি হৈ গৈছে এইখিনি আপুনি পূৰা কৰিব গোটেইখিনি মেইনটেইন কৰি যাব সেম প্ৰডাকশ্যন হ'ব আপোনাৰ লাভ কি হ'ব পুখুৰীত কৰিলে আপোনাৰ লাভ কি হ'ব পুখুৰীত কৰিলে লাভ এটি হ'ব পুখুৰীৰ মাছ আপুনি বজাৰত যেতিয়া লৈ যাব মাৰ্কেটত আপোনাৰ মাছৰ মানে বহুত এটা ভ্যালু থাকিব টেংকিত মাছৰ মানে এই ঝামেলাটো এইটোই ৰেটটো আপ ডাউন থাকিব দেখাত ভাল নহয় আপুনি টেংকিত মাছ নোপোহাটো মই কওঁ যে ভাল হ'ব
পুখুৰীত কৰক, পুখুৰী নাই আপুনি টেংকিত কৰক, মুঠতে মানে মাছৰ ফাৰ্মিং কৰক। আৰু এই টেংকিটোত 1 লাখ টকা 1 লাখৰ পৰা 1.5 লাখ টকা যিখিনি পইচা যাব, এই পইচা দি পেলাই যদি আপুনি পুখুৰী খান্দে, কমচে কম 2 বিঘাৰ পৰা 3 বিঘা পুখুৰী আপুনি ধুনীয়াকৈ খান্দিব পাৰিব, একেবাৰে ৰেডি কৰি খান্দিব পাৰিব। আৰু সেই পুখুৰীত বহুত মাছ পুহিব পাৰিব, ফাৰ্মিং কৰিব পাৰিব। যদি 2 বিঘা পুখুৰী এটা খান্দে 1 লাখৰ পৰা 1.5 লাখ টকা যায়, সেই পুখুৰীত কমচে কম আপুনি মাছৰ উৎপাদন কৰিব পাৰিব 50 কুইণ্টেল। 50 ফুট বাই 50 ফুট টেংকি, এই টেংকিটোত আপুনি কিমান মাছৰ উৎপাদন কৰিব? বেছিতকৈ বেছি উৎপাদন যদি কৰে, তাত যদি পানীৰ আমি পৰিমাণটো কওঁ, যদি 1 লাখ লিটাৰ হয় বা 1.5 লাখ লিটাৰ হয়, মানে ইয়াৰ ওপৰতো নহয়, পাৰ 10,000 লিটাৰত যদি আপুনি 2,000 কৰি মাছ দিয়ে বা 3,000 কৰি মাছ দিয়ে বা 4,000 কৰি মাছ দিয়ে, চবতকৈ বেছি ভাল আপুনি 3,000কৈ যদি মাছ দিয়ে 30,000 মাছ দিব পাৰিব। আৰু 30,000 মাছ দিব, এই 30,000 মাছ দিলে তাতে প্ৰডাকশ্যন হ'ব বেছিতকৈ বেছি হ'লে আপোনাৰ 15 কুইণ্টেল। মানে 15 কুইণ্টেল যদি মাছ প্ৰডাকশ্যন হয়, কিমান এটা আনফিট, ক'ত 50 কুইণ্টেল, ক'ত 15 কুইণ্টেল। আৰু যদি আপুনি মানে গাঁৱত আছে, তেতিয়াহ'লে আপুনি পুখুৰীত ফাৰ্মিং কৰাটো বেছি ভাল হ'ব আমাৰ আইডিয়াত, আমি যিখিনি বুজি পাওঁ। আৰু যদি আপুনি মাছৰ ফাৰ্মিং কৰিব, আপুনি চিটিত আছে, ক'ৰবাত টাউন এৰিয়াত আছে, মানে আপোনাৰ মাটি ইমান নাই, মাটি কম, তাতে আপুনি টেংকি বনাই কৰিব পাৰিব। টেংকিটো ইমান বেয়া নহয়, টেংকিটো লাভ আছে, কিন্তু পুখুৰীৰ নিচিনা টেংকিত লাভ নহয়। আমাৰ ভিডিঅ'খন চাই যদি আপোনাৰ ভাল লাগিছে, তেতিয়াহ'লে আপুনি আপোনাৰ কামখিনি লাইক ছাবস্ক্ৰাইব যিখিনি কৰিব লাগে সকলোখিনি কৰি ৰাখিব। আৰু আমাৰ অসমখন কেনেকৈ উন্নতি হ'ব, সেই উন্নতি হোৱাৰ বাবে লক্ষ্য ৰাখি ভিডিঅ'খন শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ লগত, যাতে সকলো আমাৰ ভিডিঅ'খন চাই উপকৃত হ'ব পাৰে আৰু সহায় হয়। যিকোনো মাছৰ পোনা যদি আপোনালোকে ক্ৰয় কৰে, আমাৰ ভিডিঅ'ৰ স্ক্ৰীণত ফোন নাম্বাৰখন দিয়া হৈছে, ফোন নাম্বাৰখনত ফোন কৰি আমাৰ লগত যোগাযোগ কৰি মাছৰ পোনা লৈ যাব পাৰিব। আমাৰ আছাম ফিছ হেচাৰীত বিভিন্ন ধৰণৰ মাছৰ পোনা এভেইলেবল আছে, আপোনালোকে ক্ৰয় কৰিব পাৰিব। যিকোনো সময়তে ফোন কৰক। ভিডিঅ'খন বহুত লম্বা হৈ গৈছে, যদি আপুনি ভিডিঅ'টো A to Z ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাইছে, তেতিয়াহ'লে আপোনাক আমি থেংকছ জনাই আমি এতিয়া বিদায় লৈছোঁ। জয় আই।